নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মই মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম এটা হেণ্ড এম্ব্ৰইডাৰী, তেনেই উজু এটা এম্ব্ৰইডাৰী। এখন চাটিন কাপোৰ হয়, গ্ৰীণ কালাৰৰ। ইয়াত মই এনেকৈ প্ৰথমে আঁকি লৈছোঁ। এতিয়া মই আপোনালোকক এম্ব্ৰইডাৰীটো কেনেকৈ কৰিছোঁ দেখাম ডিজাইনটো। এয়া এনেকৈ মই 3টা গোল গোল বনাই লৈছোঁ। ইয়াত মই কি এম্ব্ৰইডাৰী কৰিছোঁ দেখাই দিছোঁ। এইটো এটা ৰাউণ্ড ৰাউণ্ডকৈ কৰিছোঁ, মাজতে এটা মণি লগাই দিছোঁ। ইয়াত এটা মই লেজিবি কৰিছোঁ এনেকৈ, আৰু এইটোতো মই লেজিবিজিয়ে কৰিছোঁ। আৰু এই মাজৰ এই লতাকেইডাল, এইকেইডালত মই চেইন চিলাই কৰিছোঁ। চেইন চিলাই য়েল্ল' কালাৰৰ চেইন চিলাই কৰিছোঁ। এয়া হট পিন পাতকেইবিলাক। এয়া এইটো হ'ল এটা নতুন ডিজাইনৰ তেনেই উজু হেণ্ড এম্ব্ৰইডাৰী। আপোনালোকে এনেকুৱা ধৰণৰ ডিজাইনৰ কাপোৰত কৰিব পাৰে, খুবেই ধুনীয়া লুক দিব। নতুন নতুন ষ্টাইলত কৰিব পাৰে। মই আপোনালোকক এটা চিম্পুলহে দেখাইছোঁ। আপোনালোকে বাৰু ফুলপাহ দেখি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব।